ৰাস মহোৎসৱৰ অনুপম দৃশ্যৰাজিলৈ প্ৰিয় দৰ্শক সকলোকে স্বাগতম। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল প্ৰিয়ংকাছ বাহনী ব্লগ। এতিয়া যিহেতু ৰাসৰ সময় আৰু এই ৰাসৰ সময়ছোৱাত আচলতে মনবোৰ খুবেই উৎফুল্লিত হৈ থাকে, কিন্তু অতি আচলতে দুখৰো কথা, কাৰণ মাত্ৰ ৰাস মই 2 কি 3 বাৰ চাই পাইছোঁ আৰু এই ৰাসৰ সময়খিনি আচলতে ব্যস্ত থাকিব লগা হয়। বিশেষকৈ স্নাতক মহলাৰে পৰা আমাৰ পৰীক্ষাবোৰ ৰাসৰ সময়তে হৈছিল, গতিকে চাবলৈ নাপাইছিলোঁ। তাৰ পাছতো কৰ্মব্যস্ততাৰ কাৰণে নিজৰ বৃত্তিগত কাৰণত ৰাস চাবলৈ সময় নোপোৱা হ'লোঁ। আৰু এতিয়া যিহেতু দায়িত্ব অলপ বাঢ়িল, নিজৰ স্কুল কলেজবোৰ বন্ধ থাকিলেও অন্যান্য কিছুমান দায়িত্বৰ কাৰণে ৰাস চাবলৈ যাবলৈ সুবিধা নোপোৱা হ'লোঁ। তথাপিও মনটো খুব ভাল লাগে ৰাসৰ সময়ত, যেতিয়া ওচৰে পাঁজৰে ৰাস পতা ঠাইৰ পৰা মঞ্চৰ পৰা ভাহি অহা বিভিন্ন মিউজিকবোৰ শুনি থাকোঁ, কেতিয়াবা সংলাপবোৰো শুনো। সেই সময়ত খুব ভাল লাগে আৰু এইখিনিতে মই আপোনালোকলৈ আগবঢ়াইছোঁ নাওবৈচাৰ ৰাসৰ, বিশেষকৈ নন্দালৈৰ কেইটামান অনুপম দৃশ্য। আহকচোন। নন্দালৈ ব্যস্ত আছে
নিশ্চয় চাব পাৰিলে সকলোৰে ভাল লাগে। যি কি নহওক ভিডিঅ'টো যদি ভাল লাগে